গাইজ মই আজি আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ যিটো নেকি আমাৰ শৰাইঘাট পাৰ্কত আছে বৰ্তমান। এইটো আমাৰ শৰাইঘাটৰ ব্ৰিজৰ কাৰণে যিবিলাকে যুদ্ধ কৰিছিল যিহঁতে তেওঁলোকৰ ইয়াতে মূৰ্তি সজোৱা আছে। মানুহজনক কি ধুনীয়াকৈ বনাই ৰখা আছে। আপোনালোকক মই দেখাব বিচাৰিছোঁ গোটেইখিনি ভালকৈ। এইটো চাওক, ইয়াতে কোনে কি কৰিছিল সেইবিলাক বস্তু ইয়াতে সজাই ৰখা আছে কি ধুনীয়াকৈ। এইটো হৈছে আমাৰ গুৱাহাটী শৰাইঘাট ব্ৰিজৰ সন্মুখতে। আৰু ইফালে আছে আপোনাৰ বহুত কিবা কিবি পাৰ্কৰ মানে বহাৰ জাগা বনাই দিছে। ইফালে বহুত ভাল লগা এখন ঠাই, মানে একদম পৰিৱেশটো বহুত ধুনীয়া। ইফালে আপোনাৰ নাৱেৰে যিসকল ব্যক্তিয়ে মানে যুদ্ধ কৰিছিল কেনেকৈ কৰিছিল সেইবিলাক মানে বঢ়িয়াকৈ সজাই ৰখা হৈছে কি ধুনীয়াকৈ। যি নহওক বহুত বেছি ভাল লাগিছে ইয়াতে আহি কেনে। আপোনালোকে যদি ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে আহি কেনে চাব পাৰে। বহুত ধুনীয়া এখন হেৰি আছে, মানে বঢ়িয়াকৈ শিলেৰে ডাঙৰ ডাঙৰ শিলেৰে মানে একগোট কৰি কেনে বনাই ৰাখিছে। আৰু এইফালে মই আপোনালোকক আৰু এখন বস্তু দেখুৱাব বিচাৰিছোঁ। বহুত ধুনীয়া এখন প্লেচ, মানে এটা সুৰংগ বনাই ৰাখিছে। আৰু সেই সুৰংগটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ৰ'ব মই যাই কেনে দেখুৱাই দিওঁ আপোনালোকক। এইটো এটা সুৰংগ হয়। চাওক কি ধুনীয়াকৈ সুৰংগখন বনাই ৰাখিছে। সুৰংগটোৰ ভিতৰত আহিলে এনেকুৱা লাগে যে মই ক'ৰবাত আহিছোঁ। আৰু সেই সুৰংগটো ইফালেদি সোমাই কেনে ইফালেদি ওলাব পাৰিব, ইফালেদি আহি কেনে ইফালেদি ওলাই যাব পাৰিব। চ' ধুনীয়াকৈ মই একফালেদি সোমাই আহিলোঁ আৰু একফালেদি ওলাই আহিলোঁ। চ' এইটো হৈছে সুৰংগৰ ৰাস্তা। আৰু সেই সুৰংগটো মই যদি দেখুৱাব বিচাৰিছোঁ আৰু এবাৰ, তো এই সুৰংগটো আপুনি এনেকৈ ওলাই যাই কিনে এনেকৈ যাব পাৰিব। চ' মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰিব। বহুত ধুনীয়া হৈছে না খুৰা? একদম ধুনীয়াকৈ একদম আপোনালোকে আহিব। এইফালে এটা সুৰংগ আছে, এইফালে সুৰংগ ওলাই যাব পাৰি। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আহিব পাৰিব, ধুনীয়াকৈ আহিব পাৰিব। এইটো আছে শৰাইঘাট ব্ৰিজৰ সন্মুখতে আছে। তো ধুনীয়া এইটো এটা মানে স্মৃতি সজাই ৰাখিছে যিসকল ব্যক্তিয়ে আমাৰ শৰাইঘাট ব্ৰিজৰ কাৰণে মানে যুদ্ধ কৰিছিল ব্ৰিটিছ আমলত, সেই বস্তুখিনি আমাৰ ইয়াতে দাঙি ধৰিছে। তো বহুত ধুনীয়া হয়, পৰিৱেশটো বহুত ধুনীয়া হয়। মানে গছ গছনি আছে, পাত চাত চবখিনি বস্তু বঢ়িয়াকৈ মানে চাফ চিকুণ হয়। তো বহুত ধুনীয়া হয়। ইফালে মানে বাচ্চাসকল মানে খেলিব পৰাৰ কাৰণে পাৰ্ক বনাই দিছে, বহুত ধুনীয়া হয়। চ' আপোনালোকে আছে তো বঢ়িয়া। যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰিব। চ' থেংক ইউ।